students, study time সকলোকে স্বাগতম জনাইছো। আমি আজি আলোচনা কৰিম ক্লাস 10 ৰ চেপ্টাৰ 5.2 ৰ 14 নম্বৰ কোৱেশ্চনটো। 14 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে 10 আৰু 250 ৰ মাজত শাৰীৰ গুণিতক উলিয়াব লাগে। 10 আৰু 250 ৰ মাজত উলিয়াব লাগে। 10 আৰু 250 ৰ মাজত শাৰীৰ গুণিতক উলিয়াব লাগে। চাৰি গুণিতক 10 আৰু 200 মাজত যদি চাবলৈ যাওঁ কি আহিব? 10 আৰু 200 মাজত চাৰি গুণিতক প্ৰথমতে আমি চাৰি ক্ষতিটো চাওঁ। 4 গুণ 4 4 গুণ 8 এই দুটাটো একক সংখ্যাত পৰি গ'লটো। 10টো নাহিলে 10ৰ পিছত আহিব লাগিব 4 3 গুণ 12। তাৰপিছত 4 4 গুণ 16। তাৰপিছত 4 5 গুণ 20। এতিয়া এনেকে গৈ থাকিব লাগিব। গৈ থকাৰ পিছত আমি 250টোক 4ৰে সন্ধান নাযায়। ইয়াৰ পৰা যদি আমি চাওঁ 250 4 হৰণ কৰোঁ 4 গুণ 24 একে 10 4 গুণ 8 2 থাকিলে মানে 2টো বেছি থাকিব। মানে যদি এটোকে আমি চাবলৈ যাওঁ ইয়াৰ পৰা 250ৰ পৰা যদি 2টো যোগ কৰি দিওঁ কিমান 248 মানে কিমান থাকিব লাষ্টৰ সংখ্যাটো 248। চাৰি গুণিতক 10 আৰু 250ৰ মাজত চাৰি গুণিতক কি হ'ব 12 16 20 লাষ্টৰ সংখ্যাটো পালো আমি 248। ইয়াত যদি চাওঁ ইয়াত a equal to কিমান 12 b equal to পালো 4 কাৰণ যেহেতু 4 গুণিতক গতিকে 4 পূৰণফলটো থাকিব লাগিব 4টো থাকিব লাগিব। তাৰপিছত an equal to কিমান পালো 248 উলিয়াব লাগে কি n is equal to question mark। আমি পাওঁ আমি কি পাওঁ an is equal to an is equal to আমাক কিমান দিছে 248 an is equal to 248 দিয়া আছে। an ৰ ফৰ্মুলাটো কি আছিলে an ৰ ফৰ্মুলাটো আছিলে a plus n minus 1 into d equal to 48। এইটো ফৰ্মুলা an ৰ ফৰ্মুলাটো a plus n minus 1 into d। ইয়াত যদি আমি বহাই দিওঁ কিমানটো পালো 12 plus n minus 1 into d equal to কিমান হ'ব 248। সৰি d ভ্যালুটো পাই আছো 4 n minus 1 into 4 equal to 248 minus 12 n minus 1 into 4 equal to 248 over 12 minus কৰি দিওঁ 8 পৰা 2 গ'লে 6 3 2 236 n minus 1 equal to 236 ক 4 হৰণ কৰোঁ 4 5 গুণ 20 3 থাকিব 4 9 গুণ 36 n minus 1 is equal to 59 n equal to 59 plus 1 is equal to 60 মানে কি হ'ব লাগিব মুঠ পদ কিমান পালো মুঠ পদৰ সংখ্যা কিমান হ'ব 60টা। এতিয়া কি হৈছে যেহেতু 4 গুণিতক হ'ব লাগিব 10 আৰু 250ৰ মাজত 4 গুণিতক উলিয়াব লাগে। তাৰ 4 গুণিতক 10 আৰু 250ৰ মাজত আমি উলিয়াই ললো পুৰণটো আদি 12ৰ পৰা আৰম্ভ কৰি পেলাই আমি 248 লৈকে পালো। এতিয়া 12ৰ পৰা আৰম্ভ কৰি 248 লৈকে মুঠ পদ কিমানটা থাকিব 60টা থাকিব। এতিয়া আমাৰ উলিয়াবলগীয়া সংখ্যাটো। থেংক ইউ। যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা।